এয়া এতিয়া ইয়াতে নামভৰ্তি চলি আছে। এয়া এতিয়া পতাকা উত্তোলন কৰিবলৈ লৈছে। এতিয়া আৰম্ভ হ'বলৈ লৈছে চিত্ৰাংকন প্ৰতিযোগিতা। তাকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব আৰু কি হয় মই দেখাই থাকিম। আপোনালোকক একত্ৰিত কৰি আজি তেওঁলোকে চিত্ৰাংকন হৈ থকাৰ লগতে এইফালে বেলেগ প্ৰতিযোগিতাসমূহৰ কাৰণে নামভৰ্তিও চলি আছে। কামৰ মাজতে এইফালে আমাক আহি লঘু আহাৰ দিছেহি, তাকে খাওঁ আৰু সেইফালে হৈ আছে ৰচনা প্ৰতিযোগিতা। তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আৰম্ভ হ'ব কবিতা আবৃত্তি প্ৰতিযোগিতা। বিচাৰকৰ ভালকে ভিডিঅ'ত একোৱে চাই থাকক ভিডিঅ'টো স্কিপ কৰি ৰাতিলৈ আৰু ভাল এতিয়া হ'বলৈ হ'ব আৰু প্ৰগ্ৰেম। তাকে আপোনালোকক দেখাই থাকিম, চাই থাকক। এখেত হৈছে সুৰজিত শইকীয়া, আমাৰ সৃষ্টিশীল নৃত্যৰ বিচাৰক হয়। আৰু এতিয়া তেখেতৰ দুআষাৰৰ পাছতে আৰম্ভ হ'ব সৃষ্টিশীল নৃত্য। তাকে যি পাৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ।
পাইছোঁ ইতিমধ্যে বিচাৰকৰ যি নিৰ্বাচন কৰি পাইছোঁ যিসকল প্ৰতিযোগী ফলাফল মই তেওঁলোকৰ ঘোষণা কৰাৰ প্ৰাক্ষণত ভাগৰি গৈছোঁগৈ। এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকলে প্ৰথম স্থান লাভ কৰিছিল আমাৰ অঞ্চলৰ তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। এয়া মই গামোচা আৰু সম্বৰ্ধনা পত্ৰ লৈ ইয়াতে ৰৈ আছোঁ। সম্বৰ্ধনা জনোৱাৰ লগতে এতিয়ালৈকে যিখিনি প্ৰগ্ৰেম হৈ গ'ল তাৰ বঁটাসমূহো প্ৰদান কৰি লোৱা হ'ল আৰু এতিয়া নাটক আৰম্ভ হ'ব আৰু নাটকো প্ৰতিযোগিতাই হ'ব। তাৰ আগতে আমাৰ গাঁৱৰে অকণমানি ল'ৰা ছোৱালী কেইটামানে এখন প্ৰদৰ্শনীমূলক নাটক দেখাব। সেইখন প্ৰথম দেখাবলৈ এতিয়া যো-জা কৰিছে। তাকে মই যিমান পাৰোঁ দেখাম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। গৰমৰ অৱস্থা বেয়া আজিৰ দিনটো। ভাত পানী নাই আৰু আমাৰ চলি থকা মাজতে আমি ভাতটো খাই ল'লোঁ ইয়াত আহি। এতিয়া আকৌ তালৈ যাম আৰু হয়তো মাজতে কাপোৰখিনি চাগে চেঞ্জ কৰি আহিমগৈ। পূৰা গৰম উঠিছে। ঠিক আছে, চাই থাকক আৰু। সংগ্ৰাম কৰিছিলোঁ। এনেকৈ ক্ৰীড়াবাহিনীৰ অপাৰেচনত দাদাৰ বুলি পুৰে পৰিধান কৰিছিল। মোৰ দৰে পাগল হ'বহে লাগিব। মই বোলে হৈ পৰিছে। আজিৰ পৰা কোনেও চকুলো পুৱাব নালাগে, কাৰণ মোৰ ৰাজ্য অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰা হৈছে। এতিয়া মোৰ ৰাজ্য ইমূৰৰ পৰা ইমূৰলৈ শান্তি বিৰাজ থাকিব। মহাৰাজ মহাৰাজ ই এটা চোৰ।
এই চোৰে ৰাতি এঘৰ মানুহক কিঞ্চি দি ধৰা পৰিব মই ইয়াত কালৈ লৈ আহিম মোৰ ৰাজ্যত চোৰ ধৰা পৰিলে তাৰ পৰিণাম কি হ'ব নহয় মহাৰাজ আপোনাৰ নহয় চোৰকে কৈছো এই তই মানুহক কি চুৰ কৰিছিল চুৰ কৰিছিল বাৰু কৰিছিল কিন্তু ধৰা পৰিলি কেনেকৈ মহাৰাজ মই মানুহৰ সকলোবোৰ আলংকা লৈ ৰাজ্য সুধোতে গৃহস্থই মুখখন মেলি হৈ আছে মই আকৌ ভাবিলো বেচেৰাই মুখত কিবা খাবলৈ বিচাৰি মুখ মেলি আছে মই ন্যায় বিচাৰক মোৰ দৃষ্টি দুখী কেৱল দুখীয়াই লাগিলে সি উচ্চ শ্ৰেণীৰ ৰাজ বিষয়া বা নিম্ন শ্ৰেণীৰ কৰ্মীয়ে বিচাৰ আজি নাটককেইখনো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গোটেইবোৰ দেখাব নোৱাৰিলোঁ কাৰণ গোটেইবোৰ দেখাই থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবগৈ সেয়েহে যিমান যি পাৰোঁ কাটি কাটি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে খালি ভণ্টিয়ে নচা নাচ এটা মোৰ দিবলৈ থাকি গ'ল সেইটো মই শেষত লগাই দিম আৰু মোৰ ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ আৰু কাৰণ ঘৰলৈ মোৰ যোৱা নহ'লেই এনেদৰে থাকি গৰমত পূৰা অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া শেষ হোৱাৰ লগে লগে ঘৰলৈ গুচি যাম ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক